স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটি চেল আছামলৈ। আজি আমি আলোচনা কৰিম ষ্টেটিক ৰাউটিং। দুটা ৰাউটাৰ আমি কেনেকৈ কানেক্ট কৰিম এটা নেটৱৰ্কত। তো গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এনেকুৱা ধৰণৰ প্ৰজেক্টসমূহ মই প্লে'লিষ্ট প্ৰজেক্টত এড কৰি যাম। আগতো এটা ভিডিঅ' বনাইছিলোঁ কেম্পাছ এৰিয়া নেটৱৰ্কৰ ওপৰত, সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে। এইটো হৈছে আপোনাৰ দুটা ৰাউটাৰ আপুনি কেনেকৈ কানেক্ট কৰিব তাৰ ওপৰত। চ' দুটা ৰাউটাৰ কানেক্ট কৰিবৰ কাৰণে হয়তো আপুনি ডাইনেমিক ৰাউটিঙো ইউজ কৰিব পাৰে বা ষ্টেটিক ৰাউটিঙো ইউজ কৰিব পাৰে। আজি এই ভিডিঅ'টোত মই কানেক্ট কৰিম ষ্টেটিক ৰাউটিঙৰ থ্ৰুৱেদি আমি কেনেকৈনো দুটা ৰাউটাৰ কানেক্ট কৰিম। অ'কে, প্ৰথমে আমি যাব লাগিব ৰাউটাৰত। অ'কে, ৰাউটাৰত আমি কনফিগাৰেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাব দুটা PC আছে, এটা ছুইচ আছে, দুটা ৰাউটাৰ, এইটো এটা ছুইচ, এই দুটা হৈছে আপোনাৰ PC। গতিকে প্ৰথমে আমি যাব লাগিব, মই আপোনালোকক প্ৰথমতে দেখাম এইটো প্ৰজেক্টটো কেনেকৈ কৰিব লাগে। এইটো মই ছেভ কৰি লৈছোঁ। ষ্টেটিক মই লিখি দিছোঁ ইয়াত। অ'কে, মই এইটো পেকেট ট্ৰেচাৰ হয়। পেকেট ট্ৰেচাৰত ষ্টাৰ্টিঙৰ পৰা কেনেকৈ কৰিব লাগিব মই দেখাই আছোঁ। প্ৰথমে আমি ল'ম ইয়াৰ পৰা দুটা ৰাউটাৰ মডেল ল'ম 2911 দুটা ৰাউটাৰ ল'লোঁ। আমি ল'ম দুটা ছুইচ 2960 মডেলৰ দুটা ছুইচ লওঁ। তাৰপিছত আমি ল'ম দুটা PC, ইয়াত এটা PC লৈছোঁ, ইয়াত এটা PC, এই দুটা PC, এই দুটা PC। অ'কে, চ' এতিয়া আমি কানেক্ট কৰিব লাগিব। এইডাল হৈছে কানেকশ্যনৰ কাৰণে ৱায়াৰ। আমি প্ৰথমে দুটা কানেক্ট কৰিম। ইণ্টাৰফেচ আপোনালোকে দেখা পাব G00। তাৰপিছত আমি ছুইচত কানেক্ট কৰিম। এগেইন আমি ছুইচত কানেক্ট কৰিম এইফালে। তাৰপিছত আমি কানেক্ট কৰিম PCত। কেবল যেতিয়া আমি অট'মেটিক উঠাওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হয়, নহ'লে আপুনি পাৰ্টিকুলাৰলি যোনডাল কেবল লাগে আপোনালোকে ইউজ কৰিব পাৰে। কিয়নো সদায় এক্সেছ পইণ্টত সদায় ষ্ট্ৰেইট কেবলেই ইউজ হয়। ক্ৰছ কেবল সদায় আপোনাৰ লেয়াৰ 3 কাৰণে ইউজ হয়। অ'কে, চ' তাৰপিছত মই OSI মডেল অলৰেডি আলোচনা কৰিছিলোঁ। এই পাৰ্টটো হৈছে লেয়াৰ 2 পাৰ্ট, এই পাৰ্টটো হৈছে লেয়াৰ 3 পাৰ্ট। লেয়াৰ 3ত সদায় ৰাউটাৰ কাম কৰে, লেয়াৰ 2ত ছুইচ কাম কৰে। তো মই এতিয়া অকণমান কালাৰ কৰি দিম প্ৰজেক্টটোত। এইটো অকণমান বেছি ডাৰ্ক কালাৰ হ'ল। বেলেগ এটা মই আৰু এটা কালাৰ লৈ লওঁ। অ'কে, চ' এতিয়া আমাৰ আহিব এই দুইটা হৈছে ক'বলৈ গ'লে এইটো এটা বেলেগ এটা নেটৱৰ্ক পাৰ্ট, এইটো এটা বেলেগ এটা নেটৱৰ্ক পাৰ্ট, আৰু এইটো এটা হৈছে বেলেগ এটা নেটৱৰ্ক পাৰ্ট। অ'কে, তো আমি ইয়াত দিম নেটৱৰ্ক, আমি 10 নেটৱৰ্ক ল'ম। অ'কে, অলৰেডি মই IP এড্ৰেছ কি হয় তাৰ ওপৰত আলোচনা কৰিছিলোঁ। এই প্ৰজেক্টটো কৰিবৰ কাৰণে আপুনি IP এড্ৰেছৰ ভিডিঅ'টো চাব লাগিব। অ'কে, আমি ইউজ কৰিম প্ৰাইভেট IP এড্ৰেছ। 10 নেটৱৰ্ক লৈছোঁ .0.0.0/8। ইয়াত আমি নেটৱৰ্ক ল'ম 192.168.10.0/24 হৈছে ছাবনেট মাস্ক। এইটো চাইডে আমি ল'ম 192.168.20.0। এই গোটেই নেটৱৰ্কৰ পাৰ্টটোৱে হ'ব 24। অ'কে, এতিয়া আপোনালোকে দেখা পাব এই যোনডাল নেটৱৰ্ক ইয়াত আমি ইয়াৰহে IP দিম। অ'কে, ইয়াৰ IP কেতিয়াও নিদিওঁ। অ'কে, এইডাল নেটৱৰ্ক, তিনিটা আমাৰ বেলেগ বেলেগ নেটৱৰ্ক। গতিকে যদি আমি ইয়াত IP দিওঁ, অ'কে, ৰাউটাৰ ইণ্টাৰফেচ আপুনি ৰাউটাৰটো দেখা পাব। ইয়াত আমি পাৱাৰ ছাপ্লাই লগাব লাগিব। পাৱাৰ ছাপ্লাই লাগি আছে ইয়াত। অ'কে,
আপোনালোকে ৰাউটাৰটো চাইজটো দেখা পাব অৰিজিনেলি ৰাউটাৰটোনো কেনেকুৱা হয় মই দেখাই আছোঁ আপোনাক কিমান মডেল আমি ইউজ কৰিছিলোঁ 2911 মই যদি আপোনাক ৰাউটাৰটো দেখাওঁ Cisco router 2911 অৰিজিনেলি আপোনালোকে ৰাউটাৰটো এনেকুৱা দেখা পাব ফিজিকেল ওকে এইটো হৈছে ৰাউটাৰ Cisco কোম্পানীয়ে বনায় most of the industry মানে আপোনাৰ Cisco কোম্পানীয়ে ইউজ হয় ওকে দেখা পাব এইটো হৈছে ৰাউটাৰ এইফালে ইয়াতে পাৱাৰ সাপ্লাই আছে এইটো সুইচ অন অফৰ কাৰণে এটা বাটন আছে এইফালে আপোনাৰ দেখা পাব G01 G02 ওকে তো আমি এইটো ৰাউটাৰত যাওঁ ইয়াৰ ইণ্টাৰফেচ কি আছিলে G01 ওকে ইয়াত আমি যাওঁ অকণমান ডাঙৰ কৰি লওঁ G01 আমি CLI যাম প্ৰথমে আমি নো কৰিম ওকে আমি এনেবল কৰিম সেকেন্ড মোডত গলো তাৰপিছত আমি যাম থাৰ্ড মোডত ওকে ইয়াত আমি ইণ্টাৰফেচ দিম স্মল লিখিলে ভাল ইণ্টাৰফেচ G0/1 G0/1 ত কি দিম আমি IP এড্ৰেছ IP এড্ৰেছ 192.168.10.1 দিওঁ তাৰপিছত আমি সাবনেট মাস্ক দিম 225.0 ওকে 192.168.10.1 আমি এইটো আছে আমি IP দিলো আমি এটা চাব লাগিব এইটো কামাৰ ৰং হৈ গ'ল কবাৰ IP বহিলে নি আমি চাব লাগিব কোটো IP নাই সো আমি ইয়াত IP দিম ইণ্টাৰফেচ G0/1 ইয়াত আমি IP দিম IP এড্ৰেছ 192.168.10.1 আমি IP দিলো 255 দিলো সাবনেট মাস্ক .0 ওকে আমি IP দিলো তাৰপিছত আমি নো সাত কৰিব লাগিব ওকে তাৰপিছত আমাৰ ইয়াত আমি এটা IP দিলো ওকে তাৰপিছত এতিয়া আমি এডাল নেটৱৰ্কত এইটো ইণ্টাৰফেচৰ কাৰণে আমি ইয়াৰ IP দিব লাগিব 10 এইবোৰ হৈছে মই এতিয়া যিমানবোৰ ইউজ কৰিছোঁ সব প্ৰাইভেট IP হয় ওকে আমি এক্সিট কৰিম সেম ৰাউটাৰ ইণ্টাৰফেচ G00 ওকে IP এড্ৰেছ দিম 10.0.0.1 ওকে সাবনেট মাস্ক দিম 255.0.0 ওকে তাৰপিছত আমি কৰিম নো সাত কৰিলো তো অলৰেডি আমাৰ এইটো যোনটো ৰাউটাৰ ন ই অলৰেডি ইয়াৰ দুটা সাইডে IP দিয়া হৈ গ'ল লিংক আপ হৈ গ'ল এইটো সাইডে দেখা পাব লিংক আপ হোৱা নাই এতিয়ালৈকে ওকে এইটো পাৱাৰ সাপ্লাই অলৰেডি লাগি আছে স্ক্ৰিনটো অকণমান আমি ডাঙৰ কৰি ল'ম এইটো অটোমেটিক্যালি সৰু আহিছে ওকে আমি তাৰপিছত CLI মোডত যাম নো কৰিম এন কৰাৰ লগে লগে বেলেগ এটা ডাইৰেক্ট আমি ইউজাৰ মোডত আহি যাম এনেবল কৰিম কনফিগ দি ইণ্টাৰফেচ আমি প্ৰথমে কোড দিম G0/0 ওকে IP এড্ৰেছ দিম IP এড্ৰেছ 10.0.0. আগত আমি 1 দিলো এতিয়া আমি 2 দিম তাৰপিছত আমি সাবনেট মাস্ক দিম তাৰপিছত নো সাত কৰিম
লিংক অলৰেডি আপ হৈ গ'ল অ'কে তাৰপিছত আমি এক্সিট কৰিম এক্সিট কৰি আকৌ আমি থাৰ্ড মডত আহি গ'লোঁ থাৰ্ড মডত অহাৰ লগে লগে আমি ইণ্টাৰফেচ G01 ইণ্টাৰফেচ G0/1ত আমি IP দিম IP এড্ৰেছ আমি কি দিম এইটো দিম 192.168.20.192.168.20. আমি ইয়াত 1 দিম অ'কে এইটো ইণ্টাৰফেচত আমি IP 1 দিম তাৰপিছত আমি ছাবনেট মাস্ক দিম 255.255.255.0 অ'কে তাৰপিছত আমি কৰিম ন' চাট কৰাৰ লগে লগে এই এইডাল নেটৱৰ্ক ন লগালগ আপ হৈ যাব কাৰণ বাই ডিফল্ট ন শ্বাটডাউন থাকে অলপ সময় পিছত কাৰণ ইয়াত STP প্ৰচেছ চলি আছে তো STP প্ৰচেছ কমপ্লিট হোৱাৰ পিছত ইয়াৰ কাৰণে টাইম লাগে তো STP প্ৰচেছ হোৱাৰ পিছত আমি টাইম ফাষ্ট কৰি দিয়াৰ লগে এই লিংক অলৰেডি আপ হৈ গ'ল ক'ত IP দিলোঁ আমি মনত ৰাখিব লাগিব নহ'লে IP মিছ হৈ যাব 192.168.10. আমি ইয়াত 1 দিলোঁ এইটো চাইডে আমি দিলোঁ 10.0.0.1 দিলোঁ ইয়াত আমি 2 দিছিলোঁ 10.0.0.2 এইটো চাইডে আমি IP দিলোঁ 192.168.20.1 দিলোঁ অ'কে ইয়াত 20.1 দিলোঁ 10.2 দিলোঁ অ'কে তাৰপিছত আমি এতিয়া এই PCটোত IP দিব লাগিব PCটো কোনটো IP দিব লাগিব PCটোত এইডাল যোনডাল নেটৱৰ্ক আছে ন এই নেটৱৰ্কৰ IP দিব লাগিব এইটো এটা নেটৱৰ্ক হয় মানে এই নেটৱৰ্ক মানে আমি এটা কানেক্টিভিটি বনালোঁ এইটো এটা নেটৱৰ্ক তাৰপিছত এইটো এটা নেটৱৰ্ক তাৰপিছত এইটো এটা নেটৱৰ্ক অ'কে চ' ইয়াত আমাৰ 3টা নেটৱৰ্ক আছে এতিয়া আমি PCত IP দিবলৈ হ'লে আমি অলৰেডি 1 ইউজ কৰিলোঁ অ'কে এটা IP এড্ৰেছ ন দুটা পাৰ্ট থাকে এইটো হৈছে ক্লাছ C IP এড্ৰেছ যোনটো ক্লাছ C IP এড্ৰেছ ন ক্লাছ C IP এড্ৰেছত 192.168.10 ই হৈছে নেটৱৰ্ক ID অ'কে তাৰপিছত 1 হৈছে মানে হোষ্ট ID 1ৰ পৰাহে আমি IP ল'ব পাৰিম অ'কে এইটো 10 নেটৱৰ্ক কাৰণ আমি তাৰপিছত আমি ইয়াত দিম 2 IP 2 দিম অ'কে 192.168.10.2 অ'কে ইয়াত আমি দিছোঁ IP 192.168.10.3 তাৰপিছত ইয়াত আমি IP দিম 192.20 নেটৱৰ্কৰ কাৰণে দিম ইয়াত 192.168.20.2 কাৰণ 1 অলৰেডি আমি এয়া ইণ্টাৰফেচত ইউজ কৰিলোঁ ৰাউটাৰ ইণ্টাৰফেচত তাৰপিছত লিখিম 192.168.20.3 অ'কে তাৰপিছত এতিয়া আমি কি কৰিম এতিয়া আমি PCত নেটৱৰ্ক IP দিম PCটো আমি IP দিব লাগিব অ'কে আমি এতিয়া দিম PCৰ IP আমি ষ্টেটিক IP দিম এই DHCP কি হয় আমি আগলৈ আলোচনা কৰিম ইয়াত আমি এইটো PC আমি লৈছিলোঁ এতিয়া এয়া PCত IP দিম 192. একচুৱেলি ন এই প্ৰজেক্টটোতহে এনেকৈ মানে IP দিয়া হয় একচুৱেলি মই কেনেকৈনো PCত মানে IP দিয়া হয় মই আপোনালোকক দেখাম 192.168.20.3 অ'কে ছাবনেট মাস্ক হ'ব আমাৰ 255 অ'কে তাৰপিছত ইয়াত আমি এটা ডিফল্ট গেটৱে দিব লাগিব য'ত নেকি গৈ IP গৈ য'ত নেকি আমাৰ নেটৱৰ্ক গৈ কানেক্ট হৈছে আমাৰ যোনটো ডিফল্ট গেটৱে যোনটো IP হ'ব ন এই ৰাউটাৰ ইণ্টাৰফেচৰ IP হ'ব 192.168.20.1 এই ইণ্টাৰফেচত আমাৰ DNS এইটো বেলেগ হয় DNS আকৌ এইটো এটা বেলেগ এটা চেপ্টাৰ হয় কাৰণ আমি ইয়াত DNS ছাৰ্ভাৰ আকৌ ইউজ কৰা নাই গতিকে তাৰ কাৰণে IP নিদিলেও হয় ইয়াত আপোনালোকে দেখা পাব IPv6ও আছে তো এতিয়া ইয়াত আমি অলৰেডি এইটো PC অলৰেডি আমাৰ কমপ্লিট কৰিলোঁ ইয়াত আমি কেঞ্চেল কৰি দিম আৰু যদি ৰিয়েল PCত আপুনি যদি দিবলগীয়া হয় ন তেতিয়া আপুনি যাব লাগিব Windows R ncpa.cpl কৰাৰ লগে লগে আপুনি ইয়াত ইণ্টাৰফেচ দেখা পাব অ'কে ইয়াত মোৰ এটা ৱাইফাই কানেক্ট হৈ আছে তো যদি ইথাৰনেট কানেক্ট হয় ইয়াত গৈ আপুনি প্ৰপাৰ্টিছত গৈ তাৰপিছত গৈ আপুনি ইয়াত IPv4 দেখা পাব IPv4 ইয়াত গৈ আপুনি ইউজ ফলোয়িং IP এড্ৰেছ কাৰণ ইয়াত অট'মেটিকেলি হয়
অট'মেটিকেলি DHCP ছাৰ্ভাৰৰ পৰা IP আহে চ' ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি পাৰ্চনেলি IP দিব পাৰে যেনেকৈ 192.168.10.1 অ'কে তাৰপিছত গেটৱে দিব লাগে ছাবনেট মাস্ক অ'কে ৰিয়েল PCত আমি এনেকৈ দিম IP এটা PC আমাৰ এতিয়া হৈ গ'ল 2 নম্বৰ PCটোত আমি যাওঁ ইয়াত দেখা পাব IP কনফিগাৰেশ্যন আমি IP দিম কিমান আছিলে 192 আমি এতিয়া এইটো PC কনফিগাৰেশ্যন কৰি আছোঁ 192.168.20.2 অ'কে তাৰপিছত আমি ছাবনেট মাস্ক অট'মেটিকেলি লৈ ইয়াতো আমি ছেম গেটৱে দিম কাৰণ আমি সদায় যোন আমাৰ নেটৱৰ্ক য'ত গৈ কানেক্ট হৈছেগৈ ৰাউটাৰ তাৰ ইণ্টাৰফেচৰ আমি IP দিম 192.168.20.1 অ'কে বাট IP আমি কিমান দিছোঁ ইয়াত আমাৰ IP 2 অ'কে IP অল আৰ IP মানে ডিফাৰেণ্ট অ'কে কিন্তু গেটৱে আমাৰ একেই হ'ব এইটো PC কাৰণে অ'কে আমাৰ এইটো হৈ গ'ল আপোনালোকে ইয়াতো দেখা পাব পাৰে IP দিলোঁ 3 তাৰপিছত আমাৰ এতিয়া এইটো নেটৱৰ্ক 192.168.10ৰ কাৰণে 10 যোনটো নেটৱৰ্ক ন এই নেটৱৰ্কৰ কাৰণে আমি ইয়াত IP দিব লাগিব কনফিগাৰেশ্যন ডেস্কটপ IP কনফিগাৰেশ্যন আমি ইয়াত IP কিমান দিব লাগিব ইয়াত চাব লাগিব 192.168.10.2 192.168.10.2 অ'কে তাৰপিছত ছাবনেট মাস্ক অট'মেটিক লৈ লোৱা গেটৱে আমি ছেম ৰাউটাৰ যোনডাল ইণ্টাৰফেচ ন য'ত আমি IP দিছোঁ সেই IP আমাৰ গেটৱে IP ৰিয়েল কনফিগাৰেশ্যনটো ছেম গেটৱে IP এই ৰাউটাৰ য'ত গৈ কানেক্ট হৈছেগৈ তাৰে IP দিয়া হয় অ'কে 10. আমি ইয়াত গেটৱে কিমান দিছিলোঁ 1 অ'কে এইটো হৈছে 10ৰ নেটৱৰ্ক অ'কে এইটো হৈছে 20 নেটৱৰ্ক কনফিউজ হ'ব নালাগে মানে ইয়াত আমাৰ 3টা নেটৱৰ্ক আছে তাৰপিছত আমি এতিয়া এইটো PC লৈছোঁ এতিয়া ইয়াত আমি IP দিম 192.168.10.3 অ'কে তাৰ ছাবনেট মাস্ক অট'মেটিক আহি গ'ল গেটৱে আমাৰ ছেম গেটৱে হ'ব 192.168.10.1 অ'কে ছেম গেটৱে আমি ছেম ইণ্টাৰফেচৰ গেটৱে দিম অ'কে তো ইয়াত আমাৰ অলমষ্ট হৈ গ'ল মই এইটো নেটৱৰ্ক অলপ মানে কালাৰটো বেলেগ কৰি দিওঁ হালধীয়া তো এইটো নেটৱৰ্ক এইটো বেলেগ এটা নেটৱৰ্ক অ'কে তো কোনো কনফিউজ নহয় এইটো আমাৰ বেলেগ নেটৱৰ্ক এইটো নেটৱৰ্ক 1 বোলে নেটৱৰ্ক আমি 1 দি দিছোঁ ইয়াত নেটৱৰ্ক 1 ইয়াত লিখি দিম আমি নেটৱৰ্ক 2 ইয়াত হৈছে নেটৱৰ্ক 3 অ'কে এতিয়া কথাটো কি হ'ল যদি আমি এই পিচিটোক কমিউনিকেশ্যন কৰিছে নাই আমি ইয়াত পিং কৰি চাব পাওঁ যেনেকৈ আমি উইণ্ড'জ R কৰি আমি কমাণ্ড প্ৰম্পট CMD যদি যাওঁ ইয়াত আমি যেনেকৈ পিং কৰিব পাৰোঁ ন যিকোনো এটা মেচিনক বোলে পিং google.com বা ইয়াৰ আপুনি গুগল IP দিলেও হ'ব অ'কে ইয়াৰ যা পিং কৰিলে গুগল IP ইমান 142.150.174 এইটো হৈছে ইয়াৰ IP এড্ৰেছ কণ্ট্ৰল C পাব্লিক IP অ'কে ইয়াক যদি আমি ছেম মানে পিং কৰোঁ পিং প্ৰেছ কৰি দিলোঁ তো ছেম হয় আমি ইয়াত আমি নাম লিখিছোঁ ডমেইনটোৰ নাম লিখিছোঁ ইয়াত IP এড্ৰেছলৈ কনভাৰ্ট হৈ পিনি আহিছে অ'কে ইয়াক অহাৰ লগে লগে আমি পিং কৰিছোঁ ইয়াত 0% লছ মানে ইয়াৰ অৰ্থটো এইটো হৈছে মোৰ যোনটো PC ন ইয়াত ইণ্টাৰনেট ৱাইফাই কানেক্ট হৈ আছে ইণ্টাৰনেট কানেক্ট হৈ আছে গতিকে ই গৈ ডাইৰেক্ট গুগলৰ ছাৰ্ভাৰৰ লগত কমিউনিকেট কৰি মানে মোক এটা ৰিজাল্ট দিছে যে মই কমিউনিকেশ্যন আছে মোৰ লগত ছেম থিং যেতিয়া নেকি আমি এই PCটোৰ পৰা এই PCটো আমি কমিউনিকেট কৰিব পাৰিম অ'কে মই আপোনাক দেখাইছোঁ কমাণ্ড প্ৰম্পটত যাওঁ ইয়াত ইণ্টাৰফেচটো এনেকৈ দেখায় পেকেট ট্ৰেচাৰ আমি যদি ইয়াত পিং কৰোঁ পিং কোনটো PC এই PCটোৰ পৰা এইটো PCত কৰিছোঁ ন তেতিয়াহ'লে আমি 192.168.10.2 ইয়াত আমি পিং কৰিছোঁ ইয়াৰ অৰ্থটো এইটোৱে যে এই মেচিনটোক আমি কমিউনিকেট কৰিব পাৰিছোঁ অ'কে আমি পেকেট পঠিয়াইছোঁ চেণ্ড কৰিছোঁ 4টা পেকেট অ'কে ৰিচিভ কৰিছে 4টা পেকেট 0% লছ অ'কে ইয়াত TTL লিখিছে TTL 128 টাইম টু লিভ চ' অ'কে কিন্তু ইয়াত কথাটো হ'ল কি আমি কিন্তু আকৌ এই PCটোৰ পৰা গৈ এই PCটোক কমিউনিকেট কৰিব নোৱাৰোঁ কেলৈ মই কৈ আছোঁ পিং আমাৰ প্ৰব্লেমটো সেইটো মানে সেই প্ৰব্লেমটো আমি ছল্ভ কৰিব লাগে যে এই PCটো যাতে আমি এই PCটোক গৈ
কমিউনিকেট কৰিব পাৰোঁ আমি যাতে বেলেগ এটা নেটৱৰ্ক এতিয়া এই দুটা PC ন একেটা নেটৱৰ্কতে আছে গতিকে সেইকাৰণে আমি পিং কৰিব পাৰিছোঁ কিন্তু এই PCটো গৈ এইটো নেটৱৰ্কত নাই মানে একেটা নেটৱৰ্কত নাই ইয়াত আমাৰ এটা নেটৱৰ্ক দুটা নেটৱৰ্ক তিনিটা নেটৱৰ্ক চ' দুটা নেটৱৰ্ক ক্ৰছ কৰাৰ পিছতহে পাব মানে তিনিটা নেটৱৰ্ক ক্ৰছ কৰাৰ পিছত অ'কে এতিয়া আমাৰ আহিব এই যদি আমি পিং কৰোঁ ন 192.168.20.2 মানে এই আমি এতিয়া এই PCটোৰ পৰা এই PCটো পিং কৰিছোঁ এতিয়া আমাৰ মেছেজ আমি ৰিপ্লাই পাম নে নাই আমি চাম চি ৰিপ্লাই ডেষ্টিনেশ্যন হোষ্ট আনৰিচিভেবল 100% লছ অ'কে ইয়াত আকৌ 100% লছ চ' এই প্ৰব্লেমটোৰ কাৰণে আমি ইয়াত এই প্ৰব্লেমটোৰ কাৰণে ষ্টাৰ্ট হৈছে ৰাউটিং তিনিটা প্ৰকাৰ ৰাউটিং আছে ষ্টেটিক ৰাউটিং ডাইনেমিক ৰাউটিং ডিফল্ট ৰাউটিং চ' এইটোৱে হৈছে আমি এটা কৰিম ষ্টেটিক ৰাউটিং অ'কে যাতে আমি এই PCটোৱে এইটো PC কণ্টেক্ট কৰিব পাৰোঁ বা এই PCটোৱে এই PCটো কণ্টেক্ট কৰিব পাৰোঁ অ'কে চ' তাৰ কাৰণে আমি কি কৰিব লাগিব আমি প্ৰথমে ৰাউটাৰ A যাম এই ৰাউটাৰটোৱে এইটো নেটৱৰ্কক জানে কিন্তু এই নেটৱৰ্কটো নাজানে অ'কে ছেইম ঠিক সেইদৰে এই ৰাউটাৰটোৱে এই নেটৱৰ্কটোক জানে 192.168.20 মোৰ ইয়াত কানেক্ট হৈছে বুলি গম পায় এইটো ৰাউটাৰ এইটোও জানে যে 10.0.0.0 এই নেটৱৰ্কটো ইয়াত কানেক্ট হৈ আছে কিন্তু এই ৰাউটাৰ এইটো মই ৰাউটাৰ A লিখি দিছোঁ অ'কে ৰাউটাৰ A অ'কে এইটো হৈছে ৰাউটাৰ B তো এতিয়া কথাটো কি হ'ল এই যোনটো ৰাউটাৰ A ন ৰাউটাৰ A এই দুটা নেটৱৰ্ক গম পায় নেটৱৰ্ক 3 আৰু নেটৱৰ্ক 1ক অ'কে নেটৱৰ্ক 1ক গম পায় কিন্তু ৰাউটাৰ 3য়ে নেটৱৰ্ক 2ক গম নাপায় ঠিক সেইদৰে এই ৰাউটাৰ B ন ৰাউটাৰ Bয়ে নেটৱৰ্ক 2 আৰু নেটৱৰ্ক 1ৰ বিষয়ে গম পায় কিন্তু ৰাউটাৰ নেটৱৰ্ক 3 বিষয়ে গম নাপায় চ' সেই প্ৰব্লেমটো আমি ছল্ভ কৰিবৰ কাৰণে আমি কৈছোঁ আমি এতিয়া ষ্টেটিক ৰাউটিঙত এতিয়া আমি কৰিম প্ৰথমে ৰাউটাৰ ইণ্টাৰফেচত যাম এনেবল অ'কে তাৰপিছত ছেকেণ্ড মডত যাম কনফিগাৰ T ইয়াত আমি কি কৰিম আমি প্ৰথমে কি কৰিম এই যোনটো নেটৱৰ্ক ন প্ৰথমে এই নেটৱৰ্কটো লৈ ল'ম অ'কে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব IP root আমি প্ৰথমে ইয়াৰ নেটৱৰ্ক ID দিম 192.168.20.0 192.168.20. এই হৈছে 20.0 এইটো হৈছে নেটৱৰ্ক ID ইয়াৰ হৈছে এইটো নেটৱৰ্কক আমি এই নেটৱৰ্কৰ এড্ৰেছটো হৈছে 192.168.20.0 তাৰপিছত আমি দিম ছাবনেট মাস্ক 255.255.255.0 তাৰপিছত আমি কি কৰিম ARIP দিম যাতে এই নেটৱৰ্কটো গৈ ইয়াত গৈ হিট কৰেগৈ তাৰপিছত গৈ আমি কমিউনিকেশ্যনটো পাওঁ ইয়াৰ আমি IP এড্ৰেছ দিম ইণ্টাৰফেচ 00 ইণ্টাৰফেচৰ IP এড্ৰেছ দিব লাগিব 10.0.0.2 হৈ গ'ল আমাৰ কনফিগাৰেশ্যন ছেভ অ'কে ডু ছেভ কৰিব পাৰে SAVE ডু ছেভ কৰাৰ লগে লগে ই ছেভ হৈ গ'ল ডু ৰাইট কৰিব লাগিছিলে ডু ছেভ নহয় একচুৱেলি অ'কে ইয়াত এইটো ৰাউটাৰ কাৰণে আমি দিলোঁ ছেইম এইটো ৰাউটাৰ কাৰণে আমি কি কৰিব লাগিব ছেইম এইটো ৰাউটাৰ এই ৰাউটাৰৰ লগত এইটো নেটৱৰ্ক অলৰেডি কানেক্ট হৈ আছে গতিকে ইয়াৰ আমি ৰাউটাৰ বিৰ আমি নেটৱৰ্ক লিখিব লাগিব আমি যাম এনেবল কনফিগাৰ T IP root ROUTE root আমি কাৰ এড্ৰেছ দিম ইয়াৰ এড্ৰেছ দিম এতিয়া আমি এইটো ৰাউটাৰ কাৰণে কনফিগাৰেশ্যন কৰিছোঁ ষ্টেটিক ৰাউটিং 192.168.10.0 255.255.255.0 তাৰপিছত আমি এই ৰাউটাৰটো ইণ্টাৰফেচৰ IP এড্ৰেছ দিম অ'কে 10.0.0.1 অ'কে ডু ৰাইট কৰি দিয়াৰ লগে লগে ই ছেভ হৈ যাব চ' আগৰটোত আমি ডু ৰাইট নকৰিলোঁ ডু ছেভ কৰিলোঁ
অ'কে একো নাই আমি এতিয়া ৰান কৰি চোৱাৰ লগে লগে ৰানিং মেমৰিত আমি এই যে কনফিগাৰেশ্যনটো কৰিছিলোঁ IP ৰুট আমি দিলোঁ ইয়াত আপোনালোকে দেখা পাব অ'কে ইয়াত আমি ষ্টেটিক ৰাউটিং কৰিলোঁ তাৰপিছত আমি দুটা ইণ্টাৰফেচত IP দিলোঁ এই দুটা IP চাব পাৰে ছেম ইয়াতো আমি কি কৰিলোঁ আমি ৰান কৰাৰ লগে লগে আমি ইয়াত চাব পাৰিম ইয়াত কি IP দিলোঁ ইয়াত আমি ষ্টেটিক ৰাউটিং কৰিলোঁ অ'কে কনফিগাৰেশ্যন ভালকৈ চাব লাগে অ'কে আমি IP দিলোঁ ইণ্টাৰফেচ G00 অ'কে G00 ইণ্টাৰফেচ IP দিলোঁ তাৰপিছত G01টো IP দিলোঁ অ'কে এতিয়া আমি চাম যে এই পিচিটো কমিউনিকেট কৰিব পাৰে নে নোৱাৰে অ'কে তাৰ কাৰণে আমি পিং নকৰি ইয়াত আমি এটা পেকেটো পঠিয়াই চাব পাৰোঁ ইয়াত এটা পেকেট ছেম প্ৰচেছ হয় পেকেট এটা পঠাই চালোঁ ইয়াত আপোনালোকক দেখাব ফেইল কিন্তু প্ৰথমবাৰ ফেইল দেখায় কিয়নো চবৰে মেক এড্ৰেছ ৰেজিষ্টাৰ্ড নহয় ছুইটছত গতিকে ছেকেণ্ডবাৰ পাছ হ'ব লাগে অকণমান আমি ফাষ্ট কৰি দিম এয়া দেখা পাব মানে ছাকচেছ আগত কিন্তু ছাকচেছ নাহিলে এতিয়া মই এইটো পিচি পৰা মই দেখাম পিং কৰি দেখাম কমাণ্ড প্ৰম্পট অ'কে এইটো আমি পিচি ল'লোঁ এই পিচিটোৰ পৰা আমি পিং কৰিম এই পিচিটো অ'কে পিং 192.168.20.2 পিং কৰিলোঁ ইয়াত আপোনালোকে দেখা পাব TTL 126 অলৰেডি কমিউনিকেট হৈছে ইয়াত পেকেট 4টা পঠালোঁ 4টা ৰিচিভ হ'ল লছ 0% ছেম ঠিক সেইদৰে এই পিচিটো বা আমি এই পিচিটো পিং কৰি চাব পাৰোঁ কমিউনিকেশ্যন আছেনে নাই 192.168.20.3 অ'কে প্ৰথমবাৰ নহ'ব পাৰে আহিছে ৰিপ্লাই আহিছে অ'কে 25% লছ কাৰণ মেক এড্ৰেছ ৰেজিষ্টাৰ নহয় প্ৰথমবাৰ পিং ছেম আমি কৰি চাওঁ 192.168. এইবাৰ আপুনি চাব আমি পটাপট পিং পাম TTL নাম্বাৰ আহি গ'ল ৰিপ্লাই আহি গ'ল অ'কে 0% লছ প্ৰথমে 25% লছ দেখাই আছিলে 25% চ' 4টা পেকেট পঠিয়ালোঁ 4টা পেকেট পাই গ'ল অ'কে চ' এইটোৱে হৈছে ষ্টেটিক ৰাউটিং মই এইখিনি বুজিবৰ কাৰণে বহুত সময় লাগিছিলে গতিকে আপোনালোকক এনেকুৱাকৈ কৈছোঁ বা মানে কি যি ধৰণে মই বুজি পাইছিলোঁ এই মানে নেটৱৰ্কিং এনেকুৱা এটা ডমেইন বহুত ইণ্টাৰেষ্টিং মানে আপুনি যদি ইয়াৰ ডেপথলৈকে গৈ থাকে বহুত এটা ইণ্টাৰেষ্টিং টপিক মানে এটা মেছেজনো কেনেকৈ ফ্ল' হয় OSI লেয়াৰৰ থ্ৰুৱেদি লেয়াৰ টু লেয়াৰ আপুনি OSI লেয়াৰ যদি নাথাকে আপুনি কেনেকৈনো মেছেজ ফ্ল' হৈছে আমি বুজিয়ে নাপায় যেনে যদি আমি মানে ক্ৰোম ব্ৰাউজাৰ যে অ'পেন কৰিলোঁ কেনেকৈনো গৈ কমিউনিকেশ্যন কৰিছেগৈ ছাৰ্ভাৰত গৈ তাৰপৰা আৰু আগলৈ মই বহুত বস্তু ভিডিঅ' বনাম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ